যুমন্ত মহারাজ যদি হিংস যদি ক্ষুধর গণি রফতলে মোর হৃদয় হৃদয়ৰ প্ৰতি স্তৰে স্তৰে লিখা আছে কেৱল সেই ৰাখাল কৃষ্ণৰ নাম। সেনাপতি যুমন্ত মহারাজ মনত পৰিলে মোৰ ৰুক্মিণীৰ ঘৰম্বৰত পোৱা সেই দাৰুণ অপমানৰ কথা বিৰোধ সৃষ্টি হৈ জলে প্ৰতি ক্ষুধৰ দাপ কৰি আৰু তাৰ লিখান শিকাই এফালৰ প্ৰচাৰ কৰিব বিচাৰে সমগ্ৰ বিশ্ব। কৃষ্ণ এখন অপমান প্রবল প্রতাপী মহাশক্তিমান সর্বরাজৰ সন্মুখত কৃষ্ণ প্রজ্বলিত অগ্নিৰ আগত স্মিত বন্তিৰ আদেশ। মহারাজ সেনাপতি পাও যদি আদেশ আপনার পরাজিত কৰি সেই শ্ৰীকৃষ্ণ অৰ্পণ কৰিব পাৰো তব চৰণ। তোমাৰ দুৰ্জয় বিদত্ত ক্ষমতা নহয় মোৰ অভিহিত। মহারাজ সেইহেতু প্ৰতিহিংস প্ৰতিশোধৰ বাবে আজি মই অতিকে উত্তাল অতিকে দাৰুণ। ভূপতি সেনাপতি দহটো কামনাৰ পূৰণৰ হেতু যাত্ৰা কৰো আমি দ্বাৰকা নগৰে। মহাভক্তিৰ পৰিচয়টি আমাৰ ক্ষেত্ৰত আৰু আমি আপোন কৰ্তব্য। মহারাজ সেনাপতি আছে মানে যত সৈন্য হব ৰাজ্যৰ তাপে কিছে মাথো তব দেশৰ বাবে। ধন্য ধন্য সেনাপতি উপযুক্ত সেনাপতি তুমি শালবনিপতি। কিন্তু সেনাপতি সামান্য নহয় এইটো গোৱালৰ সন্তান মায়াৰ চাতুৰি কৰিলে আৰম্ভ নোৱাৰ দৃষ্টিব কেৱে তাৰ সন্মুখত সুদৰ্শন চক্ৰ নামে আছে মাৰাত্মক অস্ত্ৰ তাৰ ওচৰত আৰু সেই অস্ত্ৰ প্ৰহাৰ কৰিলে প্ৰতি যুদ্ধাই দেখে কেৱল ঘোৰ অন্ধকাৰ। থাকিলে থাকক চক্ৰ কৃষ্ণৰ হাতত। এইটো মন্ত্ৰৰ অস্ত্ৰৰ প্ৰহাৰত সৈন্য হবহে চক্ৰ কৃষ্ণৰ। সেনাপতি বুদ্ধি আৰু বিচক্ষণতাৰ আপোনাৰ সমতুল্য নাই কোনোজন। কৃষ্ণৰ বিদ্ৰোহী প্ৰতিগণৰ ভাৱে একত্ৰিত হৈ কৰো যদি সেই দ্বাৰক আক্ৰমণ প্ৰমাদ প্ৰমাদ গণিব কৃষ্ণই সন্মুখ আমাৰ অস্বীকাৰ নকৰো সেনাপতি। কাৰণ জনাখণ্ড ভয়ত ত্ৰস্তমান হৈ কৃষ্ণই মথুৰাবাসী ভূমি আশ্ৰয় ললাকে সমুদ্ৰ মধ্যত তাৰ জগতৰে পৰাক্ৰমী যুদ্ধাক চালনাৰে নিৰ্মমভাৱে ঘটালে পতন কৃষ্ণই কৃষ্ণই আজি বজ্ৰঘাত কৰিছে আমাৰ কিৰ দ্বিতীয় মহান পৰিপুলহীন জগতত দিয়ে পৰিচয়। সঁচা কথা মহাৰাজ পৃথিৱীৰ মূৰ্খ মানৱেহে
দেৱৰ দেৱতা বুলি কৰে কৃষ্ণৰ বচন বন্ধ আৰু অৰক্ষ পৰ্বৰ বুলি পদে পদে আমাক কৰে উপহাস দেৱতা দেৱতা আৰু সেই মানৱ মিলি দূৰ ঘূৰ ষড়যন্ত্ৰ ৰচিছে আমাৰ বিৰুদ্ধে দেৱতা সমিতিৰ পানী কৰি লভীৰ ৰক্ত উৎসৰ্পণ কৰি লাভ তেওঁলোকৰ সেইটো নিত্য মানি উচ্চ ৰচনা প্ৰয়োগ কৰে আমাৰ ওপৰত আৰু কৃষ্ণ কৃষ্ণ গুৰু জ্ঞান কৰা পৃথিৱীৰ মূৰ্খ মানৱে আমাক কৰে তিৰস্কাৰ অহংকাৰী দেৱতাক বিধামতা পাত্ৰ সিংহ বিদেশৰ মাজত